গাইজ বিপাশা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমি পথাৰ চাব আহিছোঁ আৰু মাছো মাৰিম আজি। ফুল এইবোৰ পাহাৰৰ ফুল বৰ্তমান আৰু ইয়াত চাউল ধুই আছে। আমি বলক চাউল ক'ত থ'ম এইখিনি দেখাই দিছোঁ। ইয়াত পানীত আমি চাউলখিনি থ'ম। আমি নিজৰাৰ পানী দি চাউল ধুইছোঁ। ইয়াতে মাছ ভাজি আছোঁ। ভাতটো খাইছ মোৰ ফালে একবাৰ চাইছ। এতিয়া পেহা ভাত খাই আছে। এতিয়া এইটো মৰ এইটো ৰিম্পি। কিবা কবি কেনেকা হৈছে ক? ফেণ্টাষ্টিক নকৈছ নকওঁ দে আমি তাহলে খাং নে কি?